নমস্কাৰ এডুট্ৰাষ্টৰ নতুন এটা ভিডিঅ' আৰু এটা নতুন সিৰিজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ পৰা এটা নতুন সিৰিজ আৰম্ভ কৰিবলৈ লৈছো আসাম স্পেশাল এমচিকিউ সিৰিজ। এই সিৰিজটোত আমি অসমৰ বিষয়ে বিভিন্ন ফেক্ট আলোচনা কৰিম। এইবোৰ যাতে আপোনালোকৰ সকলো পৰীক্ষাতে কামত আহে আমি তেনেধৰণে আলোচনা কৰিবলৈ চেষ্টা কৰিম। তেনেধৰণে মই কিছুমান কুৱেশ্যনছ আপোনালোকলৈ লৈ আহিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এই সিৰিজটো কেনেদৰে আগবঢ়াম তাৰ বিষয়ে দুটামান কথা আপোনালোকক জনাই লওঁ। আটাইকেইটা ক্লাছ ইউটিউব চেনেল এডুট্ৰাষ্টতে উপলব্ধ হ'ব আৰু এভৰি অল্টাৰনেট ডেট মই এটা ভিডিঅ' আনিম আপোনালোকলৈ। আৰু এই সিৰিজটোত আমি প্ৰায় 500তকৈ অধিক কুৱেশ্যন আনসাৰ কৰিম। লগতে টাইমিংটো আপোনালোকক জনাই দিওঁ। প্ৰতিদিনা 8টা বজাত প্ৰতিদিনা মানে এভৰি অল্টাৰনেট ডে যদিও ভিডিঅ'টো আহিব প্ৰত্যেকটো দিনাতে ৰাতি 8টা বজাত ভিডিঅ'টো আপোনালোকে পাই যাব। গতিকে যিসকলে আগ্ৰহ কৰে কুৱেশ্যন আনসাৰখিনি জানিবলৈ তেওঁলোকে চাব পাৰিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, which northeastern states were not part of erstwhile Assam? তলত দিয়া কোনকেইখন নৰ্থ ইষ্টাৰ্ণ ষ্টেট বৰ অসমৰ অন্তৰ্গত নাছিলে? প্ৰশ্নটো আমাক সেইটো সুধিছে। আমি উত্তৰটোলৈ যোৱাৰ আগত আমি জানিব লাগিব নৰ্থ ইষ্টাৰ্ণ ষ্টেট কেইখনৰ কথা। টোটেল নৰ্থ ইষ্টাৰ্ণ ষ্টেট হৈছে 8খন। সেইকেইখন হৈছে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু ছিকিম। এতিয়া আমি প্ৰশ্নটোলৈ আকৌ ঘূৰি যাওঁ। অপশ্যন এত দিয়া আছে নাগালেণ্ড, মণিপুৰ, মিজোৰাম। বিত দিয়া আছে মণিপুৰ, ত্ৰিপুৰা আৰু ছিকিম। চি অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়। আৰু ডিত দিয়া হৈছে মেঘালয়, মণিপুৰ, ত্ৰিপুৰা। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো কি হ'ব সেইটো এবাৰ আপোনালোকে ট্ৰাই কৰি চাওক। মই আপোনালোকক 10 ছেকেণ্ডৰ সময় দিছো। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মণিপুৰ, ত্ৰিপুৰা আৰু ছিকিম। এতিয়া আমি এই তিনিখন ষ্টেটৰ বিষয়ে অলপ কথা জানি লওঁ আহক। ছিকিমৰ বিষয়ে আমি জানো আহক। ছিকিম was a protectorate of British India but never part of Assam. অসমৰ পাৰ্ট নাছিলে and became a full-fledged state of India only in 1975. 1975 চনত statehood পাইছিলে and became a part of northeastern states in 2002. নৰ্থ-ইষ্টৰ ষ্টেট হিচাপে 2002 চনতহে স্বীকৃতি পাইছিলে। ঠিক আছে, এতিয়া আমি মণিপুৰৰ বিষয়ে অলপ জানি লওঁ। মণিপুৰ আৰু ত্ৰিপুৰাৰ প্ৰায়খিনি কথা একেই। দুইখন ষ্টেটে আছিলে প্ৰিন্সলি ষ্টেট আৰু দুইখন ষ্টেটে ষ্টেটহুড লাভ কৰিছিলে 1972ত। ফেক্ট কেইটা একেই, গতিকে আপোনালোকৰ মনত ৰাখিবলৈ এইকেইটা ইজি হ'ব। এই তিনিখন ষ্টেটটো হৈ গ'ল যিকেইখন বৰ অসমৰ পাৰ্ট নাছিলে। কিন্তু কোন কেইখন ষ্টেট বৰ অসমৰ পাৰ্ট আছিলে সেইটো আমি এবাৰ জানি লওঁ আহক। নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মিজোৰাম। এইকেইখন ষ্টেট হোৱাৰ আগতে বৰ অসমৰ পাৰ্ট আছিলে। এই কুৱেশ্যনটোৰ পৰা আমি কেইবাটাও ফেক্ট গম পালোঁ নহয়নে? আপোনালোকে যেতিয়া কোনোবা এটা এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰি থাকে তেতিয়া এনেকৈ এটা প্ৰশ্ন মাত্ৰ প্ৰশ্নটোতহে আপোনালোকে মনোযোগ নিদি ইয়াৰ লগত ৰিলেটেড যিখিনি ফেক্ট হ'ব পাৰে সেইখিনিও এবাৰ ভালদৰে চালি জাৰি চাব। নেক্সট কুৱেশ্যন, হাউ মেনি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ? প্ৰশ্নটোত আমাক সুধিছে কোনকেইখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰিছে, অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সীমা। অপশ্যন কেইটা দিয়া হৈছে 8, 7, 6 নে 4। আপোনালোকক মই 10 ছেকেণ্ডৰ সময় দিছো। এই 10 ছেকেণ্ডত আপোনালোকে এবাৰ ট্ৰাই কৰক, তাৰপিছত মই উত্তৰটো কৈ আছো।
শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। অৰ্থাৎ নৰ্থ ইষ্টৰ গোটেইকেইখন ষ্টেটে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰিছে। এতিয়া অলপ আমি ডেফটত চাই লওঁ আহক কোনকেইখন দেশৰ লগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰিছে সেইটো আমি এবাৰ আলোচনা কৰোঁ আহক। অৰুণাচল প্ৰদেশে সীমা শ্বেয়াৰ কৰিছে চাইনা, ভূটান আৰু ম্যানমাৰৰ লগত। অসমে ভূটান আৰু বাংলাদেশৰ লগত। মণিপুৰে ম্যানমাৰৰ লগত, মেঘালয়ে বাংলাদেশৰ লগত, মিজোৰামে বাংলাদেশ আৰু ম্যানমাৰৰ লগত, নাগালেণ্ডে ম্যানমাৰৰ লগত, ত্ৰিপুৰাই বাংলাদেশৰ লগত আৰু ছিকিমে চাইনা, ভূটান আৰু নেপালৰ লগত। এইটো আপোনালোকে অলপ ভালদৰে চাব। এতিয়া আহক আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। Which Indian state did not share its boundary with Assam? তলত উল্লেখিত কোনখন ষ্টেটে অসমৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰা নাই? অপশ্যন কেইটা আমি চাই লওঁ আহক। ৱেষ্ট বেংগল, ছিকিম, মণিপুৰ, মিজোৰাম। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো কি হ'ব আপোনালোকে এবাৰ চেষ্টা কৰি চাওক। শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি। ছিকিমে অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা নাই। ঠিক আছে, এতিয়া আহক আমি পিছৰ কুৱেশ্যনটো এবাৰ চাই লওঁ। Which of the following is not tributary of the Brahmaputra river? প্ৰশ্নটোত আমাক সুধিছে তলত উল্লেখিত কোনখন উপনৈ ব্ৰহ্মপুত্ৰ উপনৈ নহয়, ট্ৰিবিউটাৰী নহয়। কুৱেশ্যনটোত আমাক নট ৱৰ্ডটো দিছে দেই, সেইটো আপোনালোকে মন কৰিব। প্ৰায় এই ৱৰ্ডটো ইগন'ৰ কৰা যায় কুৱেশ্যনত, কিন্তু ফ'কাছটো থাকিব লাগিব আপোনালোকক কুৱেশ্যনটোত সুধিছে কি। ইয়াত সুধিছে নট। অপশ্যন কেইটা আমি চাই লওঁ আহক। অপশ্যন এত দিয়া আছে দিখৌ, অপশ্যন বি জিৰি, অপশ্যন চি কপিলি, ডি সংকোচ। 10 ছেকেণ্ডৰ সময় দিছোঁ, চেষ্টা কৰি চাওক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। জিৰি ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ নহয়। জিৰিখন হৈছে বৰাক নদীৰ ট্ৰিবিউটাৰী বা উপনৈ। মনত ৰাখিব আপোনালোকে। এতিয়া আহক নেক্সট কুৱেশ্যন। Which is the state bird of Assam? অসমৰ ষ্টেট বাৰ্ড কোনটো সেইটো নিশ্চয় আপোনালোকে জানিব। তথাপি অপশ্যন কেইটা আমি চাই লওঁ আহক। হৰ্ণবিল, পিকক, হোৱাইট উইং উডডাক নে অনলি ডাক। আপোনালোকে আনচাৰটো দিবলৈ ট্ৰাই কৰক, মই শুদ্ধ উত্তৰটো কৈ আছোঁ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হোৱাইট উইং উডডাক। অসমীয়াত কোৱা হয় বগা পাখিৰ বনপাতিহাঁহ, হয়নে? ঠিক আছে, নেক্সট কুৱেশ্যন। ইন হুইচ ষ্টেট চিখনা জৌলৌ নেশ্যনেল পাৰ্ক ইজ লোকেটেড? অপশ্যন কেইটা হৈছে অসম, মণিপুৰ, ৱেষ্ট বেংগল নে অৰুণাচল প্ৰদেশ। আপোনালোকক 10 ছেকেণ্ডৰ সময় দিছোঁ, আপোনালোকে এবাৰ ট্ৰাই কৰি চাওক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। ইন হুইচ ইয়েৰ ডিগবৈ অইল ৰিফাইনেৰী ৱাজ এষ্টাব্লিছড? ডিগবৈ তেল শোধনাগাৰ কোন চনত এষ্টাব্লিছ হৈছিলে? অপশ্যন কেইটা আমি চাই লওঁ আহক। 1901, 1905, 1911 আৰু 1921। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো কি হ'ব পাৰে আপোনালোকে দিবলৈ চেষ্টা কৰক। শুদ্ধ উত্তৰটো কি হ'ব সেইটো আপোনালোকৰ হয়তো বহুতেই জানে, তথাপি মই কৈ দিওঁ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। 1901ত ডিগবৈ অইল ৰিফাইনেৰী এষ্টাব্লিছ হৈছিলে। নেক্সট কুৱেশ্যন। ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম টোকলাই টি ৰিচাৰ্চ চেণ্টাৰ ইজ লোকেটেড? টোকলাই টি ৰিচাৰ্চ চেণ্টাৰ কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত?
অপশ্যন কেইটা চাই লওঁ আহক। অপশ্যন এ দিয়া আছে গুৱাহাটী, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি যোৰহাট, অপশ্যন ডি বঙাইগাঁও। শুদ্ধ উত্তৰটো কি হ'ব পাৰে বাৰু? শুদ্ধ উত্তৰটো অপশ্যন চি যোৰহাট, হয়নে? নেক্সট কুৱেশ্যন। How many districts are there in Barak Valley? অপশ্যন কেইটা হৈছে 2, 3, 4 নে 1? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। বৰাক ভেলীত 3খন ডিষ্ট্ৰিক্ট আছে। সেইকেইখন হৈছে কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। নেক্সট কুৱেশ্যন। কৰিমগঞ্জ ইজ ৰিচেণ্টলি ৰিনেমড এজ। কৰিমগঞ্জক নতুন নামেৰে নামাকৰণ কৰা হৈছিলে। সেইটো আপোনালোকে নিশ্চয় শুনিছিলে। আৰু এতিয়া এইটো কুৱেশ্যনত তাকে সোধা হৈছে যে কোনটো নামেৰে নামাকৰণ কৰা হৈছিল। অপশ্যন কেইটা আমি চাই লওঁ আহক। অপশ্যন এ শ্ৰীভূমি, অপশ্যন বি শ্ৰীলক্ষ্মী, অপশ্যন চি মাতৃভূমি, অপশ্যন ডি মা কালী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। কৰিমগঞ্জক শ্ৰীভূমি নামেৰে নামাকৰণ কৰা হৈছিলে। নেক্সট কুৱেশ্যন। Who was the first Chief Justice of Assam High Court? অপশ্যন কেইটা হৈছে ছাৰ হৰিলাল কানিয়া, ছাৰ R.F. লজ, অপশ্যন চি দিয়া আছে সঞ্জয় কুমাৰ মেধি, অপশ্যন ডি হলিৰাম ডেকা। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো কি হ'ব পাৰে এবাৰ ট্ৰাই কৰি চাওক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। R.F. লজ আছিল ফাৰ্ষ্ট চিফ জাষ্টিচ অফ আছাম হাই কোৰ্ট। এতিয়া আমি জানো আহক হলিৰাম ডেকা আৰু ছাৰ হৰিলাল কানিয়াৰ বিষয়ে। হলিৰাম ডেকা আছিল ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিচ অফ দ্য গুৱাহাটী হাইকোৰ্ট। গুৱাহাটী হাইকোৰ্টৰ প্ৰথম অসমীয়া চিফ জাষ্টিচ আছিল হলিৰাম ডেকা। আৰু হৰিলাল কানিয়া তেওঁ আছিল ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া। আপোনালোকে পৰাপক্ষত এক্সপ্লেনেশ্যনবিলাকো নোট কৰি যাবলৈ চাব। এইবিলাকৰ পৰা কুৱেশ্যন আহি যাব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম মাল্টি মডেল লজিষ্টিক পাৰ্ক ইজ লোকেটেড? অসমৰ কোনখন ডিষ্ট্ৰিক্টত মাল্টি মডেল লজিষ্টিক পাৰ্ক অৱস্থিত? অপশ্যনবোৰ চাই লওঁ আহক। অপশ্যন এত আছে কোকৰাঝাৰ, বি বঙাইগাঁও, চি ওদালগুৰি, ডি মঙলদৈ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বঙাইগাঁৱত অৱস্থিত আৰু বঙাইগাঁও যোগীঘোপাত অৱস্থিত। ঠিক আছে। নেক্সট কুৱেশ্যন। সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনবোৰত দিয়া হৈছে 21 আগষ্ট, 25 এপ্ৰিল, 21 এপ্ৰিল, 25 আগষ্ট। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো কি হ'ব বাৰু? এবাৰ চেষ্টা কৰি চাওকচোন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 21 এপ্ৰিলত সতী সাধিনী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন। India's largest bridge, Dhala Sadia Bridge, has built over which tributary of the Brahmaputra River? ব্ৰহ্মপুত্ৰ নদীৰ কোনখন উপনৈৰ ওপৰত ঢলা শদিয়া ব্ৰিজখন বনোৱা হৈছে? অপশ্যনবোৰ আমি চাই লওঁ আহক। অপশ্যন এত দিয়া আছে কামেং ৰিভাৰ, অপশ্যন বি লোহিত ৰিভাৰ, অপশ্যন চি সুবনশিৰি ৰিভাৰ, অপশ্যন ডি দিচাং ৰিভাৰ। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো আপোনালোকে এবাৰ চেষ্টা কৰক।
শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। লোহিত নদীৰ ওপৰত ধলাশদিয়া ব্ৰিজখন বনোৱা হৈছে। মনত ৰাখিব। নেক্সট কুৱেশ্যন। How many UNESCO World Heritage Sites in Assam? অসমত কেইটা UNESCO World Heritage Site আছে? অপশ্যনবোৰ চাই লওঁ আহক। অপশ্যন এ দিয়া আছে 2, অপশ্যন বি 3, অপশ্যন চি 5, অপশ্যন ডি 7। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। অসমত 3টা ৱৰ্ল্ড হেৰিটেজ চাইট আছে। চাইটছ কেইটা আমি এবাৰ চাই লওঁ আহক। কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক আৰু চৰাইদেউ মৈদাম। চৰাইদেউ মৈদামক ৰিচেণ্টলি ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰা হৈছিলে, সেইটো নিশ্চয় আপোনালোকে জানে। গতিকে বৰ্তমান অসমত 3টা ৱৰ্ল্ড হেৰিটেজ চাইটছ আছে। আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ ভিডিঅ'টোত আমি যিকেইটা কুৱেশ্যনছ আলোচনা কৰিলোঁ সেইকেইটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে। আপোনালোকে যিমান পাৰে এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু পৰাপক্ষত নোট ডাউন কৰি যাবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ পৰীক্ষাৰ সময়ত ৰিভিজন কৰাত যথেষ্টখিনি সহায় হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আপোনালোকৰ বাবে লৈ আহিম।